হে গাইজ গুড মৰ্ণিং আকৌ এনে এটা মিনি ব্লগলৈ চবকে নমস্কাৰ আৰু মোৰ পালৰ পৰা চবকে হেপী মাঘ বিহু মোৰ গাত একেবাৰে মাঘ বিহু লাগি গৈছে দেই সেইকাৰণে একদম পিঠা চিঠা ধুপ খুন্দি মেলি ধুনীয়াকৈ চাকি ল'লোঁ তাৰপিছত আকৌ ঘৰত আহি মেলি নাৰিকল ভাঙি মেলি বয় একদম তেল পিঠা বনাই আছিলে আৰু ময়ো অলপ বনালোঁ সেয়া দেখি পাইছেনে কিমান ধুনীয়া হৈছে ৰঙা আৰু বনাই মেলি হৈ গ'ল আৰু এতিয়া আহিলে ফাইনেলি তিল পিঠা ইমান মেহনত আছে নহয় ভগৱান নক'ব আৰু দেই মই বনাইছোঁ ইমান বেয়া হৈ গৈছে নহয় আৰু মানে আগত যিমান মই বনাইছিলোঁ মানে সেইখিনি চব বেয়া হৈছে পাছৰখিনি মানে অলপ চলপ হ'লেও ভাল হৈ গৈছে আৰু লাহে তেনেকৈ ভাল হৈ গৈছেগৈ আৰু ভাল হোৱাৰ পাছত একেবাৰে কমপ্লিট হৈ গ'ল আৰু আমাৰ পিঠা দেখি পাইছেগৈ সেয়া নাৰিকল লাৰু কিবা অলপ বনালোঁ আৰু বনাই মেলি হৈ গ'ল আৰু সেইফালে আপোনালোকে দেখি পাইছেনে সেইটো নিয়ম আপোনালোকে কৰে নে নকৰে নেজানো দেই আমাৰ ফালে বহুত কৰে গছত যে ৰছী বান্ধাটো তেতিয়া গুটি লাগে বুলি আৰু আমাৰ ৰাতি পাৰ্টি সেইটো আছিলে আৰু ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।